মই একেবাৰে আহিলো। হয় নেকি? নহবা তেনেহলে মোক পাহৰি যা, তই তাৰ লগতে থাক। মা বুলি নামাতিবি, তই মোক কল ৰাখ। কি হ'ল? কিয় কান্দিছাগে? কান্দিবাচোন। মায়ে গালি দিছে নেকি? কেইদিনমানটো ফোন কৰি গ'ল, পাছত চব ঠিক হৈ যাব। ব'লা ভাত খাওঁ। অ' মা, মা, কচোন। হেৰা। মই চহৰত এটা কাম পাইছো, কালিৰ পৰা মোক মাতিছে তাত কাম কৰিবলৈ, মই যাম। কি কাম? কি কামনো বাবু? কামটো ভালেই, মোৰ লগৰ এজনে কৰি আছে, তাত মানুহ এজনৰ দৰকাৰ হৈছেতো। মই ভাবিছো ঘৰত এনে থকাতকে ময়ে লগে কামটো, কাম কৰিলেতো পইচা দিবই। কিমান দিন আৰু দেউতাৰ টকাৰে চলি থাকিব ঘৰখন। কিন্তু তই কৰিব পাৰিবি জানো বাবা? পাৰিম মা। বাৰু মই যাওঁ, কাপোৰ কানিবোৰ বেগত ভৰাই লওঁগে। তই চহৰত থাকিম বুলি ভাবিছ নেকি? নেলাগে তাত থাকিবলৈ, ঘৰৰ পৰা অহা যোৱা কৰিবি। দৰকাৰ হলে পইচা মই গাড়ী ভাড়া দিয়ে দিম তোমাক। তাতে থাকিবলৈ ঠাই আছে বুলি কৈছে লগৰবোৰে। বাৰু চাই লওঁ কি কৰা যায়। হ'ব মা, মই ঘৰৰ পৰা অহা যোৱা কৰিম। গুড মৰ্ণিং। গুড মৰ্ণিং। ইমান ৰাতিপুৱা ৰাতিপুৱা ক'ত যোৱা? কামলৈ যাওঁ। বাবা তই ভাত কেইটামান খাই যা। নেলাগে মা, মই হোটেলৰ পৰা কিবা এটা খাই যাম। হ'ব দে, তাতে খাবি। ঐ বোৱাৰী, তুমি এতিয়াহে উঠিছা। আজিৰ পৰা নতুন কইনা পাকঘৰত সোমাব লাগিব, ভাত বনাব লাগিব দেই। হ'ব মা। মা, অঞ্জনী, মই যাওঁ। যাব দিয়ক। দে দে যা। ছোৱালীজনী বা তাত কেনেকে আছে, কাম চাম কৰিব পাৰিছে নে নাই। থাক, সি আমাৰ কথা চিন্তা নকৰিলে তাৰ কথা আমি কিয় চিন্তা কৰিম। তাৰ কথা চিন্তা কৰি কৰি মোৰ কামেই থাকি গৈছে। মই টাউনত যাবলগীয়া আছিল, মই টাউনতে যাওঁ। বোৱাৰী, অ বোৱাৰী। কওকচোন। আজি ৰুটিকে বনোৱা। হ'ব দিয়ক। মই হ'ব বুলি ক'লো, কিন্তু এতিয়া মই কেনেকে বনাম? কি ভাবি আছা? যোৱা আকৌ বনোৱাগে, ভোক লাগিছে মোৰ। এয়া লওক। কোন দেশৰ মানচিত্ৰ এখন? মা সোনকালে বনাম, ৰুটি গলি গ'ল। কি চব্জি বনাইছা ইয়া? মোৰ সন্দেহ হৈছে তুমি চাগে একো কামেই কৰিব নাজানা। যোৱা ভাত ৰান্ধাগে। নাখালে গাড়ীখন দিয়ক। নোযোৱা কিয়? মা, মই ভাত ৰান্ধিব নাজানো। কি? ভাত ৰান্ধিব নাজানা তুমি? ৰুটি বনাব দিছিলো, জ্বলালা। ভাত ৰান্ধিব নাজানা? যা ভিতৰত, আজি বাবা আহক, চব কৈ দিম। বাবা তই আহিলি? মা, মই আহিলো। ঘৈণীয়েৰে বোলে ভাতকে বনাব নাজানে। তুমিও যে আৰু নতুন কৰি কালি পৰহি সোমাইছিলো, তুমি কাজিয়া লগাবলৈ বিচাৰিলা নে এতিয়া? বোৱাৰী, এইপিনে আহা। কওকচোন। তই বাবাক সঁচা কথাটো কৈ দে যে তই ভাত চব্জি বনাব নাজানো আৰু ঘৰৰ কাম একোৱে কৰিব নাজানো। মই একোৱে কাম কৰিব নাজানো। মা, তাতে কি ডাঙৰ কথাটো হ'লনো? তই শিকাই দিবি আৰু। যেনেকে হ'লেও আমাক আঁকোৱালি ল'লি যেতিয়া, আৰু বোৱাৰীক এইখিনি কামটো শিকাই দিবি আৰু। মইতো কামলৈ যামেই। হ'ব দে, যি হ'ল হ'ল, মই শিকাই দিম আৰু বোৱাৰীক কাম কৰিবলৈ। ধন্যবাদ মা। বোৱাৰী, মন মাৰি থাকিব নালাগে। মই তোমাক কামখিনি শিকাই দিম। খালি তোমালোক দুইজনে দেউতাকে আৰু মোকে বুঢ়া কালত এৰি থৈ নগলে হ'ল। মই সেয়াই ক'লো আৰু।